তুমি কেতিয়াবা মাৰ চকুৰ ফালে চাইছা? যেতিয়া তেওঁ দিন ৰাতি ঘৰত কাম কৰি থাকে, তেওঁ কিমান কষ্ট সহ্য কৰি থাকে। কেতিয়াবা তোমাৰ দেউতাৰ মুখৰ ফালে চাইছা, যেতিয়া তেওঁ কাম কৰে, টকা ইনকাম কৰাৰ কাৰণে কিনো তোমাক পঢ়াব পাৰে, তোমাক শকত ৰাখিব পাৰে, যাতে তোমাৰ জীৱনটো ভাল হয়। বহুত কষ্ট সহ্য কৰি দিও। কিন্তু মোৰ বন্ধু, তোমাৰ কাম হ'ল কেৱল পঢ়া, আৰু তুমি সেইটোৱে নকৰা। তুমি এই পঢ়াৰ কষ্ট সহ্য কৰিব নোৱাৰা। তোমাৰ কষ্ট হৈ পঢ়িবলৈ মন নাযায় তোমাৰ। তেতিয়া তুমি নপঢ়া, বাহানা বনোৱা, আজি নহয় কালি পঢ়ে। দেউতাই সদায় তোমাৰ পঢ়াখিনি চলি আছে, তুমি কোৱা বহুত ভাল চলি আছে, কিন্তু তুমি নপঢ়া। তুমি টাইম পাছ কৰি আছা, তুমি বন্ধুৰ লগত গেম খেলি আছা, তুমি বন্ধুৰ লগত SMS কৰি আছা, তুমি গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতি আছা, তুমি ফুৰি আছা। বন্ধু, জীৱনত এটা কথা সদায় মনত ৰাখিবা, তুমি দুনিয়াৰ লগত হাজাৰটা মিছা কোৱা, ফৰক নপৰে। কিন্তু যিদিনা তুমি নিজৰ লগত মিছা কোৱা আৰম্ভ কৰি দিবা না, তোমাৰ জীৱন ধ্বংস হৈ যাব, তোমাৰ জীৱন বৰবাদ হৈ যাব। তেতিয়া তুমি বাৰ বাৰ ভাবি থাকিবা, চালা মই কেনেকৈ এইটো কৰিলোঁ। আৰু কি জানা, তুমি এতিয়া এইটোৱে কৰি আছা। প্ৰত্যেক দিনে নিজৰ লগত মিছা কথা কোৱা, কেৱল এটা নহয় হাজাৰটা কোৱা। কালি পঢ়িম কিন্তু নপঢ়া, আজি ৰাতি পঢ়িম কিন্তু নপঢ়া। তলত এতিয়া কমেণ্টত লিখা, ভাই তুমি মোৰ কলিজাত জুই উঠাই দিছা, আজিৰ পৰা মই 18 ঘণ্টা পঢ়িম। কিন্তু মই জানো তুমি নপঢ়া। না তোমাৰ সপোনৰ দম আছে, না তোমাৰ পঢ়াৰ দম আছে, না তোমাৰ কমপ্লিমেণ্টত জান আছে। মিছাৰ ওপৰত মিছা, টাইম পাছৰ ওপৰত টাইম পাছ। ভাই তই এইটো কি কৰি আছা? তুমি জানা তোমাৰ কাৰণে তুমি কিবা এটা হোৱাৰ কিমান ইম্পৰ্টেণ্ট? জানা যোৱা 20 বছৰ এইটো দুনিয়া কিমান বদলি গৈছে? এই দুনিয়াত কোনো তোমাৰ আপোন নহয়। তেতিয়া তোমাৰ হ'ব যেতিয়া তুমি কিবা হ'ব। যদি তুমি একো নোহোৱা, তেতিয়া কোনেও তোমাৰ আপোন নহয়। তোমাৰ ঘৰৰ মানুহেও তোমাক ঠেলা মাৰি ওলাই দিব, ক'ব চালা জংঘল এটা তই, কিবা এটা নকৰা কিয়? আৰু এনেতে যদি তোমাৰ বিয়া হৈ যায় না, তোমাৰ ঘৈণীয়েকেও 10টা গালি দিব তোমাক। সঁচা কথা ভাই, এইটোৱে আজিৰ দুনিয়াৰ সত্য। যদি তুমি বিচৰা তোমাৰ জীৱনটোত জীয়াই থাকিব, সুখী থাকিব, তো কিবা এটা কৰা আৰু নিজৰ ওপৰত ৰাজ কৰা। এইটোৱে সঠিক সময় জীৱনটো চেঞ্জ কৰাৰ। দুনিয়াৰ কাৰণে চিন্তা নকৰিবা, নিজৰ বাবে চিন্তা কৰা। এই দুনিয়া তোমাৰ বাবে এদিন চিন্তা কৰিব। তেতিয়াহ'লে যোৱা আৰু পঢ়া, আৰু আজিৰ পৰা নিজক সঁচা ক'ব শিকা। যদি 2 ঘণ্টাই পঢ়া না, তো নিজক কোৱা কেৱল 2 ঘণ্টাই পঢ়িম, আৰু 2 ঘণ্টাই পঢ়া। উইশ ইউ অল দ্য বেষ্ট।